আপোনাৰ যদি মোবাইলটো হেং মাৰি আছে বেছিকৈ, তো চাওক মই কি কৰি আছোঁ, দেখাই আছোঁ কেনেকৈ স্পীড কৰিব মোবাইলটো। ফাৰ্ষ্ট ছেটিঙত যাব, ছেটিঙত গৈ পেলাই এবাউট ফোনত ক্লিক কৰিব। ক্লিক কৰি যোনটো ডেভেলপাৰ অপশ্যন আছে তাতে আপোনাৰ 4বাৰ ক্লিক কৰিব। দেখাব আপোনাৰ ইউ আৰ নাও এ ডেভেলপাৰ। অলৰেডি মই কৰি থৈ দিছোঁ। গৈ পেলাই আপোনাৰ এতিয়া এডিশ্যনেল ছেটিঙত যাব। ছেটিঙত গৈ পেলাই ডেভেলপাৰ অপশ্যন ক্লিক কৰিব। ক্লিক কৰি আপুনি তলত আহিব। তলত আহি আপুনি চাব উইণ্ড' এনিমেশ্যন স্কেল। এতিয়া আপুনি 0.5x কৰিব। ট্ৰানজিশ্যন এনিমেশ্যন স্কেল 0.5x কৰিব। এনিমেশ্যন ডিউৰেশ্যন স্কেল 0.5x কৰিব। কৰি আপুনি বেক কৰি দিব। বেক কৰি দিয়াৰ পিছত আপুনি মোবাইলটো অফ কৰি দিব। তাৰপিছত চাব মোবাইলটো স্পীড হৈছে। তাৰপিছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। থেংক ইউ।